গাইজ ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনাৰ সকলোৱে ভালে আছে আৰু আজি বহুত দিন মূৰত আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ। আৰু আজি দেখি চাগে গমেই পাইছে আজি আমি মন্দিৰত আহিছিলোঁ, চাইমা মন্দিৰ, মই মোৰ ভণ্টি আৰু সেইটো মৰম লগা পোৱালিটো আমাৰ লগত পুৰা মস্তি কৰি আছিলে, দৌৰি দৌৰি আহি আকৌ আহিব চবত দৌৰি আহি কেলে কিবা কিবি কৈ আছিলে আমাক আৰু বা আৰু কিবা কিবি কৈ আছিলে, কিন্তু আমি তেনেকৈ গোটেইখিনি বুজা নাই আৰু কি কৈছে। আৰু ইফালে ভণ্টি পুৰা মস্তি টাইমত আছিলে আৰু মস্তি কৰি আছিলে, ইফালে ময়ো আছোঁ আৰু পুৰা মন্দিৰটো পুৰা এইটো কেপচাৰ কৰিছোঁ। আৰু আপোনালোকে যদি অহা নাই এবাৰ হ'লেও আহিব। আৰু ইফালে চাওক ভণ্টিয়ে কৈছে পুৰা জলকীয়া লাগিছে, মানুহে ইয়াৰ পৰা আহি পুৰা লৈ যাব পাৰিব আৰু তো আপোনালোকক যদি লাগে তেতিয়াহ'লে আপুনি আহি ইয়াৰ পৰা লৈ যাব। আৰু পুৰা আমি মন্দিৰটো এনেকৈ খোজকাঢ়িয়ে ফুৰি আছিলোঁ। আজি বেছি মানুহ তেনেকৈ নাছিলোঁ, মন্দিৰটোত বহুত কম আছিলে, সেইকাৰণে পুৰা ভাল লাগি আছিলে আবেলি সময়ত আৰু তেনেকৈ। আৰু ইফালে আমি ঘূৰি ঘূৰি পুৰা ফুল চুল ছিঙি দুয়োটাই এনেকৈ আহিলোঁ। পুৰা দুইজনী কুৰ্তা পিন্ধিছোঁতো কিবা কিবি কৈ আছিলোঁ আৰু হাঁহি আছিলোঁ। আৰু অলমষ্ট আমাৰ টাইম হৈ গ'ল আৰতিৰ কাৰণে, এতিয়া আমি আৰতিলৈ গৈ আছোঁ। আৰু ভিতৰত কেমেৰা এলাউড নাই, তো আমি কেমেৰা ল'ব নোৱাৰোঁ, তো কেমেৰা আমি ইয়াতে অফ কৰি যাম। আৰু ফাইনেলি আমাৰ আৰতি হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাম। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নেক্সট ভিডিঅ' লগ পাম। বাই বাই।